বাকা চৰকাৰে দুটামান শ্বট দি দিওঁ পুৱাই পুৱাই এনেকৈ আমাৰ এক্সাৰচাইজ কৰোঁ আৰু উপায় নাই জিম যোৱা টাইমটো নহয় আমাৰ দেউতা আপুনি গৈছিল নেকি জিম সৰুতে নাই যোৱা না দেউতা কান্দিছা নেকি চোৱা পুৱাই পুৱাই এইজনীয়ে পুৱাই পুৱাই কান্দিব আৰম্ভ কৰিলে কেৰেক্টাৰত সোমাই গ'ল একচুৱেলি আজি তাই কান্দা চিন বম চৰ খবৰ এটা কি মোৰটো কিয় ব্লক খুল মই ফোনটা খুল মোৰ অৱস্থা বেয়া কাক ফোন কৰি যে কাক তাৰপিছত কথাটো হ'ল এনেকুৱা পুৱাই পুৱাই মোবাইলটো লৈ গ'ল মেছেজে কি কৰিব আৰু কেতিয়াবা কি পায় মোবাইলত আপত্তিজনক বস্তু নাজানো আৰু বাকী মেছেজবিলাক ইউজ কৰা নহ'ল ফোনবিলাক দাদা আপুনি এনেকুৱা কাম কৰিছিল নেকি সৰুতে খুৱাই চাওক একো নহয় এইটো বস্তু মানে ৰহস্য আপোনাৰ মানৱ জীৱন কেইদিনহে খালি এইবিলাক কথা হ'লে মানুহ দুজনে হাঁহিব আপোনাক চাব ইউটিউব বস্তুটো হৈছে আপোনাক সদায় চিৰ যুগমীয়া কৰি ৰাখিব গতিকে আপুনি যেতিয়াই পায় তেতিয়াই আপুনি এইবিলাক ব্যৱহাৰ কৰিব বুজিছে নাই গতিকে আপুনি জাকত জিলিকা হৈ থাকিবলৈ হ'লে ৰেনি কেমেৰা কিনি ওলাব পাৰে ৰেনি টেন বুলি কয়